নাই পোনপ্ৰথমে ৰঙালী বিহু ওলগ জনাই লৈছোঁ সকলোকে। আৰু এটা কথা, যিসকলে ইমান বৰষুণত ইমান কষ্ট কৰি ইয়ালৈ আহিলে, ঘৰত যিসকল বৰষুণ দিছে বুলি নাই অহা, ইয়াত এনেকুৱা চিঞৰ বাখৰ কৰক যাতে সেইসকলে শুনি ইছৰাম কিয় নগ'লো এনেকুৱা হ'ব লাগে দেই। শুই থকাসকলে মাত নাপাব এইকণত। ধন্যবাদ। মাজে মাজে এনেই মাৰি থাকিব তেনেকৈ, এতিয়া নালাগে। মাত ফাটিব এতিয়া নালাগে। জোহনীটোৱেতো আকৌ নালাগে বোলো এতিয়া। যেতিয়া মই এডাল ছিগনেল মাৰিম তেতিয়া হ'বনে? নাই এতিয়া নহয়, হাত ইমান উঠিব লাগিব তেতিয়াহে। সকলোৰে ভালনে? কি হলো হে? ছোৱালীজনী ক্ষীণাই গ'লো ন? বহুত নম্বৰত দেখুৱাৰ কাৰণে ক্ষীণ লাগিছে হয়নে? ক্ষীণালো নে নাই বাৰু? কিমানৰ মতে মই নাই ক্ষীণোৱা হাত দাঙক। কিমানৰ মতে মই ক্ষীণালো হাত দাঙকচোন। ৰাম ক্ষীণালো বুলি কতো হাত নাই দোকান, নাই ক্ষীণোৱা বুলি কতো হাত দাঙা। কি হৈছে? ক্ষীণালো হয়নে? চাইডকে চোৱা, গোলা একে আছে। সন্মুখৰ পৰা এনেকৈ ক্ষীণ লাগিছে, কিন্তু চাইডকে চাওক। মোক কৈছে বাইদেউ আপুনি এডোখৰত মই বোলো ওলাব নালাগে, মোক পেটডাল একদম ষ্টেজৰ ভিতৰ পাবগৈ। আপোনালোকে পৰ্দাখন দাং মাৰি দিব, মই পিককৈ সোমাই যাম হয়নে? অঁ, মাতবোল নাইকিয়াই হৈ গ'ল দেখোন। কথা বতৰা মানে কণ্টিনিউ কৰি থাকিব লাগিব ন? ও জানো দিশত গুমে গুমাই ঐ কোম্পানীৰ বাকলি এডাল কি হে? এডাল কি? এই দিশত গুমে গুমাই ঐ কোম্পানীৰ জাহাজখন ঐ ঢেকিন গুমে গুমায়ো থোৰা তাক ঘ্ৰেন চাক ঘ্ৰেন এই মনে কোটে কোটাই ঐ দেহাৰ মেৰ মায়ো ঐ ধেমেচি আহিবৰ পৰা। এডাল চিঞৰ কিন্তু মজা লাগিছে, মাত নাভাগে। এনেই মৰ্চৰ টানি থাকিলে মাত থাকিব, এডাল কৈ থাকিলে মাত নাভাগে ন? ধুনীয়া, শিকি গৈছোঁ। ৰৈ ৰৈ ৰতি মইনামতি। এতিয়া মোৰ লগততো ঢোল নাই, মোৰ এটা পাৰ্চনেল ঢোল আছে, মই বজাম। কিন্তু আপোনালোকে যদি হাত চাপৰি সহযোগ কৰে তেতিয়াও ভাল লাগিব। মানে মই যদি ঢোল বজাওঁ গাব নোৱাৰিম, কাৰণ ঢোলটো মোৰ সেইটো কাৰণে আপোনালোকে হাত চাপৰি বজাব, মই গাম। হ'ব, গান গাবলৈ